হেল্ল' ফ্ৰেণ্ডছ, নতুন এটা ব্লগলৈকে স্বাগতম জনাইছোঁ। আজি মই গৈ আছোঁ নৰ্থ ইষ্টৰ ভিতৰত, উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত সকলোতকৈ ডাঙৰ শ্বপিং মল গুৱাহাটী চিটি চেণ্টাৰ মললৈ গৈ আছোঁ। যিহেতু মই বাইক অনা নাই, গতিকে এতিয়া মই চিটি বাছত উঠিম। চিটি বাছত উঠি গুৱাহাটী চিটি চেণ্টাৰ মললৈ যাম। আমি সকলো মলটো ভালদৰে চাই ল'ম, ইয়াতে কি কি বস্তু পোৱা যায় সকলোখিনি ইয়াতে চাই ল'ম। তাত এটা PVR চিনেমা হল আছে বুলিও আমি জানিব পাৰিছোঁ। গতিকে আহকচোন গোটেইখিনি আমি একেলগে চাই লওঁ। I just can't let you go. Lord knows that I've tried to. You said I was the only one. GS Road গুৱাহাটী শ্বিলং ৰোড হৈ মই গৈ আছোঁ গুৱাহাটী চিটি চেণ্টাৰত। জু ৰোড হৈও ইয়ালৈ চিটি চেণ্টাৰলৈ যাব পাৰে, কিন্তু মই GS ৰোড হৈ গৈ আছোঁ। আহি পালোঁ এয়া চিটি চেণ্টাৰ মলৰ। আমি ভিতৰত প্ৰৱেশ কৰোঁ। I've been stuck on your memory, but it's not like I need it. And we may have some history, but we don't have to repeat it. You made this mess and left me with the pieces. Now I'm gonna burn all the bridges between us. ফৰচুনেটলি মোৰ লগৰ ল'ৰা এজনক লগ পালোঁ। ইয়াৰ নাম শংকৰ। কেচিঅ' ৱাটছৰ এক্সক্লুচিভ শ্ব'ৰুম ইয়াতে আছে চিটি চেণ্টাৰ মলত। মোৰ ইয়াৰ লগৰ ল'ৰা এজনে ইয়াতে কাম কৰে, নাম শংকৰ সিনহা। চ' গতিকে আপোনালোকে ঘড়ী কিনিবলৈ আহিলে, ৱাটছ কিনিব আহিলে চিটি চেণ্টাৰ মলৰ ছেকেণ্ড ফ্ল'ৰলৈ আহিব, কেচিঅ' ৱাটছ ল'ব ইয়াতে। আৰু মোৰ নামটো অকণমান কৈ দিব, তেনেহ'লে শংকৰে নিশ্চয় আপোনালোকক অকণমান হ'লেও ডিছকাউণ্ট কৰিব। তেনেহ'লে আহিব ইয়ালৈ।
মলৰ ভিতৰৰ পৰা বাহিৰলৈ ওলাই আহিলোঁ এইখিনি আছিলে আৰু যদি ভিডিঅ'টো চাই সঁচাকৈ ভাল পাইছে তেনেহ'লে লাইক কৰিব আৰু যদি বেয়া পাইছে তেনেহ'লে ডিছলাইক কৰি দিব ঠিক আছে আৰু কমেণ্ট কৰি জনাবচোন কি ভাল পালে বা কি বেয়া পালে আৰু পাৰিলে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব নোৱাৰিলে ঠিক আছে নালাগে বাৰু তেনেহ'লে আজিলৈ ইমানতে সামৰিছোঁ অন্য এটা ভিডিঅ'ত লগ পোৱাৰ আজিলৈ ইমানতে বাই 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 বাই